ইমান বেয়া কেনেকৈ যে বাইকখন উলিয়াই লওঁ ৰ'ব ভিডিঅ'টোত কৈ আছোঁ আপোনালোকক ক'ত যাবলৈ ওলাইছোঁ আৰু আজি অকণমান দূৰণিলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকে হয়তো গমেই পাইছে ক'ত যাবলৈ ওলাইছোঁ আৰু যিহেতু বঞ্জিতাহঁতে নাই নাই আৰু সিহঁতকে লৈ আহোঁগৈ বুলি ওলালোঁ বঞ্জিতাই মানে ইমান গাড়ী উঠিব নোৱাৰে সেইকাৰণে যাওঁ আৰু এতিয়া বলক গৈ থাকোঁ লাহে লাহে ক'ৰবাত কিবা কিবি দেখুৱাই থাকিম আপোনালোকক আৰু শদিয়াত লগ পাম কাৰোবাক তো সেইখিনিও ভিডিঅ' চিডিঅ' কৰি দেখুৱাই থাকিম আপোনালোকে চাই থাকিবলৈ পাব ধুনীয়াকৈ আৰু বাইক চাই একদম অৱস্থা নাইকিয়া হৈ আছে মোৰ গোটেই মানুহটো অৱস্থা নাই একদম চিম্পুলকৈ ওলাইছোঁ ইয়াৰ চপ্পল তপ্পল পিন্ধি আৰু মই যিহেতু মানুহে চিম্পুল ইমান এটা ষ্টাইল কৰি নাথাকোঁ আৰু বলক বেছি লেকচাৰ দি নাথাকোঁ গৈ থাকোঁ এতিয়া ইফালে পাই গ'লোহি ডিপু আৰু অলপ তেল ভৰাই লওঁ 300 টকা দি আৰু মই ভৰাওঁ বাইকত তেল সদায় প্ৰিমিয়ামটো ভৰালে চব পিনে পৰা ফাইদা হয় বুলি কোৱা শুনিছোঁ সেইকাৰণে ভৰাওঁ আৰু নৰ্মেলি प्रीमियम तो वाले सपनों फायदा है कहाँ वीडियो कॉल लगा रहा भाई को कहाँ दिखा वीडियो कॉल क्या है वीडियो कॉल नहीं है वीडियो है कुछ प्रॉब्लम है क्या ना प्रॉब्लम क्या है वीडियो कर रहा हूँ मैं और कुछ नहीं वीडियो कर रहे हैं हाँ लगाइए ना पाई गलोहि फाइनेली ढला और शदिया আছে শদিয়া 11 কিলোমিটাৰ আৰু অকণমান দেৰি পাছতে পামগৈ আৰু শদিয়া মানে দলংখনৰ ওচৰতে আছোঁ মই এতিয়া এপাৰত আছোঁ যেতিয়া ঢলাত আছোঁ আৰু তাৰপিছত এতিয়া যাম ইফালে আৰু 11 কিলোমিটাৰ বেছি দূৰ নাই আৰু এঘণ্টাতে মই ইয়াত পাই গৈছোঁ ঢলাত আৰু এতিয়া যাম শদিয়ালৈ আৰু শদিয়াত পাই গৈ শদিয়া মানে কি আৰু জেগাত পাবগৈ লাগিব আৰু 1.5 ঘণ্টামান লাগিব গৈ থাকোঁ আৰু লাহে লাহে এতিয়া আলিত উঠিলোঁ চিন্তা নাই বৰষুণ দিছিলে বৰষুণ তিতিলোঁ মই গোটেই এইবিলাক তিতি খতম তথাপি এতিয়া শুকাই গ'ল বতাহত অলপ চলপ তিতিছিলে এইবিলাক আৰু মই ভয় খাই গৈছিলোঁ মানে পূৰা বৰষুণ পাম নেকি বুলি কিন্তু ইয়াত মেঘটো একদম ঠিকেই দেখিছোঁ কোনোফালে বৰষুণ চৰষুণ নাই পূৰা একদম মজা হৈ আছে গৈ থাকোঁ এতিয়া বলক ইয়াৰ পৰা শদিয়া ফাইনেলি গাইজ ঢলা শদিয়া ব্ৰিজৰ ওপৰত এইফালে চাওকচোন ভিউটো কিমান মজা লাগি আছে একদম এইফালে চাওক ইয়াৰ পৰা মানে অকল গাড়ী ৰখা দেখি নাযায় নাযায় কিমান মজা লাগিছে আৰু সেইফালে আহিলে মোক ইয়াত যিহেতু ভিডিঅ' নকৰিলে ভাল নালাগিব সেইকাৰণে অকণমান ৰখাই দিছোঁ মই ৰখি নকৰোঁ বাৰু এনেকৈ গৈ পেলাই অকণমান দেখুৱাম আপোনালোকক নাজাৰা দিছিলোঁ বহুত মজা লাগিছে ৱেডাৰটো বহুত মজা কৰি আছে যিহেতু সেইবিলাক চাওক নৰখো বুলি ভাবিছিলোঁ গাইছ ৰখিয়ে দিলোঁ কাৰণ ভিউটো চাওক নাই ইমান মজা লাগিছে কেনেকৈ জানো নৰখো এইফালে চাওকচোন কি মজা লাগিছে ভিউটো বাপৰে একদম নেচাৰেল আৰু হাৱা মাৰি আছে ধুনীয়াকৈ আৰু মই সদায় চাই থাকোঁ আহিলে মানে এই খুঁটাকেইটা ইয়াত কি কাৰণে পুতিছিলে জানো এই কথাটো বুজি নাপালোঁ মই কোনোবা যাতে যদি কমেণ্টত ক'বচোন আৰু এইবিলাক ফেৰীবিলাক ইয়াত আছে ধুনীয়াকৈ চব কিনাৰত ৰখাই থৈছে এবাৰ পানী অলপ বেছি দেখিছোঁ পানী পূৰা বাঢ়ি আছে ভিউ দেখো ভিউ কিমান মজা ফাইনেলি বন্ধুসকল পাই গ'লোহি চেপাখোৱা শদিয়া এয়া এইফালে চাওক পূৰা মানে একদম আৰু মোক লগ কৰিব আহিলে পাণ্ডে আমাৰ ধুনীয়াকৈ নগাকৈ আহিছে সেইকাৰণে অলপ বেয়া পাইছে ডাইৰেক্ট চপাকাত আহি ফোন কৰিছে যে চপাকাত আছোঁ ক'লে সেইকাৰণে অলপ বেয়া লাগিছে ফোন আগতে মানে মই কাকো খবৰ চবৰ দিয়া নাই 2টা বজালৈকে যিহেতু মোৰ প্লেনে নাছিলে আহিম বুলি ঘপকৈ ওলালোঁ আহি গ'লোঁ আৰু ইয়াত পাই গ'লোহি তাৰপিছত ইয়াক ফোন কৰিছোঁ ইয়াৰ ঘৰটো ওচৰতে তাৰপিছত ফোন কৰিলোঁ ইয়াতে আছোঁ বুলি ক'লে সেইকাৰণে ধুনীয়াকৈ লগ পাই গ'লে আৰু কাইলৈ যাম এইটো ঘৰত ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম আৰু দেখিব আৰু সেই পূৰা পাৰ্টি কৰিম কিবা সেই মনটো মনটো এই ইয়াতে লগৰ এটা আছে খুব ধুনীয়া ভিডিঅ' ভাইৰেল হৈ আছে আপোনালোকে ফেচবুক ইনষ্টাগ্ৰামত দেখি থাকে তো কালিকৈ তাৰ ঘৰত গৈ আছোঁ আমাকা ভিডিঅ' বনাবলৈ চাই থাকিব আৰু এতিয়া যাম গাঁৱলৈ কিবা কিবি বস্তু কেইটামান লৈ লওঁ তাৰপিছত গৈ আছোঁ গাঁৱলৈ ফাইনেলি বন্ধুসকল পাই গ'লোহি জেগাত আৰু এইটো নোক চাওকচোন কিমান আমনি কৰি আছে মোৰ লগত আহিবলৈ মন বোলে ক'ত যাব লাগে ক'লৈ যাওঁ আমনি নকয় ৰাতি হ'ল এতিয়া আমি কালিকৈ ঘৰলৈ যাম ন ফুৰিবলৈ যাবি নে কি লাগি আছে
সৌটো চা দাদা চা ইমান ধুনীয়া খেলিছে সৌটো এইটো হেল্ল' কৈ দেচোন লাইটটোহে ধৰি গৈছোঁ কৰি ধুনীয়াকৈ নাচিলে অলপমান নাচি দেচোন বাহ নাচিলে ক'লে নাচে দেখিছ দাদা ইমান ধুনীয়াকৈ নাচি দেখিছে তো বন্ধুসকল আহি পাই গ'লোহি পোৱাহিটো অলপমান জল্দিয়ে হ'ল বাৰু কিন্তু ভিডিঅ'টো অলপ দেৰিকৈ কৰিছোঁ ফ্ৰেছ হৈ মেলি আৰু আমাৰ নোৱে অহাৰ লগে লগে মোক তাৰমানে পূৰা মিছ কৰি আছিলে বা অহাৰ লগে লগে হেলমেটটো খুলি দিলোঁ মূৰত আহিবলৈ তত নাই তাৰমানে আৰু বন্ধুসকল আপোনালোকেও মিছ কৰি আছিলে মোক এই দেখাই দিছোঁ অকণমান ক'লৈ যাওঁনো তাৰমানে ঐ বঞ্জী ই যে ৰাতি ৰাতি ঘৰত ফুৰিবলৈ যায় ঘৰত যে ফুৰিবলৈ যায় সেইকাৰণে আমনি ফুৰিবলৈ যায় বাহ কিমান আৰামকৈ বহিছে উৎপাত নকৰে দেই